লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া বিদ্যুৎ বিভাগৰ উপসংমণ্ডলৰ চৰম গাফিলতি 24 ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত বিদ্যুতৰ লোকাবাকুত অতিষ্ঠ হৈ ৰাইজ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে 24 ঘণ্টাৰ ভিতৰত অধিকাংশ সময়তে নাথাকে বিদ্যুৎ তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলব্যাপী আৰু এই উপসংমণ্ডলৰ অধীনস্থ বিভিন্ন অঞ্চল যেনে বৰবালিৰ ভকতগাঁও তিনিঠেঙীয়া সোণাপুৰ চাৰিআলি এই অঞ্চলৰ ৰাইজ স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে বিদ্যুৎ বিভাগ হাই বিদ্যুতৰ নামত গাফিলতি নচলিব শক্তি বিভাগ হাই বিহপুৰীয়া এপিডিচিএল হাই অসম শক্তি বিভাগ নিপাত যাওক আদি বিভিন্ন ধৰণে উত্তাল কৰি তোলে পৰিৱেশ বিদ্যুৎ বিভাগক এটা কথা অনুকিয়াই দিব বিচাৰিছোঁ আমাৰ লখিমপুৰ জিলাৰ বঙালমাৰা একেবাৰে অধ্যুষিত অঞ্চলত সংখ্যালঘু অধ্যুষিত অঞ্চলত বহুত আমি কাৰেণ্টৰ অসুবিধা পাই আছোঁ বিদ্যুৎ বিভাগ একেবাৰে মানে আমাক বহুত জ্বলাকলা দি আছে যিটো কাৰণে মানে আমি এতিয়া বৰ্তমান বহুত অসুবিধা পাই আছোঁ আজি ধৰক ইমান গৰমৰ দিন আজি গোটেই দিনটোৱে লাইন নাই ধৰক 1 ঘণ্টা যদি লাইন দিয়ে 3 ঘণ্টা লাইন নাপাওঁ আমি আৰু ইফালে ধৰক কাৰেণ্ট বিভাগৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে বিদ্যুৎটো কাটি পিনে লগে লগে মোবাইলটো ছুইচ অফ কৰি থয় যাৰ বাবে আমি এনেকুৱা অসুবিধাত পৰিছোঁ মানে ইয়াত যদি কিবা দুৰ্ঘটনা হয় আমি যে বিদ্যুৎ বিভাগক লাইনটো কিবা কাৰণত কাটিবলৈ কম বা কিবা কৰিবলৈ কম সেই বিষয়ে আমি মানে কোনো ধৰণৰ সুবিধা নাপাওঁ সেইকাৰণে মই আপোনালোকৰ চেনেলৰ যোগেদি এই কথাটো অনুকিয়াই দিব বিচাৰিছোঁ যাতে আমাৰ বিদ্যুৎটো নিয়মীয়াকৰণ কৰা হয় আমি যাতে 24 ঘণ্টা কাৰেণ্ট দিয়াৰ কথা আছিলে 24 ঘণ্টা যাতে আমি কাৰেণ্ট পাওঁ এইটো আপোনালোকৰ চেনেলৰ যোগেদি মই বিদ্যুৎ বিভাগক অনুকিয়াই দিছোঁ আৰু অনুৰোধ জনাইছোঁ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ বিদ্যুৎটো নিয়মীয়াকৰণ কৰে লখিমপুৰৰ পৰা নেওয়া শ্বৰীফৰ ৰিপৰ্ট টাইম 24 আছাম